প্ৰিয় দৰ্শক নমস্কাৰ আপোনালোক সকলোকে মই আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সন্মুখলৈ মই এটি ব্লাউজৰ ভিডিঅ' লৈ আহিছোঁ, য'ত তিনিটা ষ্টেপৰ মাজেৰে যিসকলে কিছু জানে আৰু কিছু নজনা লোকসকলে এই ভিডিঅ'টোৰ পৰা বহুতখিনি জ্ঞান আহৰণ কৰিব পাৰিব আৰু নিঃসন্দেহে সম্পূৰ্ণ ব্লাউজ চিলাবলৈ শিকিব পাৰিব। তাৰোপৰি এই ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰি চায় বা আধৰুৱা কৰি চায় কিন্তু কোনো ধৰণৰ জ্ঞান আহৰণ কৰিব নোৱাৰিব। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া আহকচোন মই কি ধৰণে আপোনালোকক এই ভিডিঅ' ক্লাছটো লৈ আহিছোঁ। এয়া চাওক, মই আপোনালোকক সহজভাৱে শিকাবলৈ সকলোবোৰ সংকোচ মৰাকৈ আপোনালোকে যাতে কোনো ধৰণৰ ভয় নকৰে তাৰ কাৰণে মই প্ৰথম দুখন পেপাৰ লৈছোঁ আৰু এইটো লাইনিং পিচ। কিছুমানে ধৰক ব্লাউজটো পটককৈ কাটিব গ'লে কিবা বেয়া হোৱাৰ ভয় থাকিব পাৰে আৰু লাইনিং পিচটো বাৰু কিনিবলৈ পায়, কিন্তু ব্লাউজ পিচটো নষ্ট হ'লেতো আপোনালোকে দিব নোৱাৰিব কাষ্টমাৰক বা নিজেও নোৱাৰিব পিন্ধিব। তাৰ বাবে মই এয়া পেপাৰ দুখন লৈছোঁ, এইটো বেক চাইডৰ কাৰণে আৰু এইটো ফ্ৰণ্ট চাইডৰ কাৰণে লৈছোঁ। এতিয়া মই কাটি দেখুৱাম। প্ৰথম জুখি ল'লোঁ। বেক চাইডটো সকলোৱে জানে যে এয়া 14 ইঞ্চি থাকে, 14 ইঞ্চি ৰখা হয় বেক চাইডত। আৰু ফ্ৰণ্ট চাইডটোত এয়া দেখিছেনে, মই কি কৰিছোঁ, সকলোবোৰে এইটোৱে কয় 15 ইঞ্চি, কাৰণ ইয়াত ব্ৰা কাটত চিলাই থাকে। গতিকে আপোনালোকে ভালদৰে জানি লওক আৰু ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব যাতে বুজি পাব। যদি ভিডিঅ'টো আধৰুৱা কৰে আপোনালোকে ব্লাউজ চিলাবলৈ কোনোদিন আৰু নোৱাৰিব। মই আজি আপোনালোকক এনেধৰণে শিকাম, কোনো কাৰণত ব্লাউজ চিলাব নোৱাৰাকৈ নাথাকে, চিলাব পাৰিব। এতিয়া এয়া চাব দেই, মই ফ্ৰণ্ট পিচ আৰু বেক পিচৰ কাৰণে, বেক চাইডটোৰ কাৰণে দুটা এনেধৰণৰ পেপাৰ লৈ লৈছোঁ। আৰু এতিয়া দেখুৱাম, মই ইয়াতে দেখুৱাম আপোনালোকক 32, 36 বা 38ৰ ব্লাউজ এটা আমি কেনেধৰণে জোখ লৈ চিলাব পাৰোঁ। একেই ছিষ্টেম হ'ব। ধৰক মই 32 চিলাম। 32 চিলাওঁতে এইটো আমাৰ ফ্ৰণ্ট চাইডটোৰ বুলি ধৰিছোঁ, কিমান হ'ব আমাৰ 16 ইঞ্চি। 16 ইফালে থাকিল আৰু আগৰফালে 16 থাকিল। 16 কিমান হ'ব আমাৰ 32। কিন্তু 32তে আপোনালোকে কাটিলে নহ'ব নহয়, 1 ইঞ্চিকৈ দীঘল কৰি ৰাখিব। ইফালে 1 ইঞ্চি বহল, ইফালে 1 ইঞ্চি বহল, টোটেল ইফালে 1 ইঞ্চি এনেকৈ ৰাখিব। ইয়াৰ পৰা কি কৰিব, এয়া 16 এনেকৈ চিন্তি ল'ব আৰু 1 ইঞ্চি এয়া 17লৈকে। আপুনি যদি 36ৰ চিলাই তেতিয়া কি হ'ব, তেতিয়া আমি 18ত চিন্তি ল'ব লাগিব। 18ত দিয়া একে ছিষ্টেমত 1 ইঞ্চি ইফালে বেছি ৰাখিব চিলাই কাৰণে আৰু ইফালে 1 ইঞ্চি চিলাই কাৰণে বেছিকৈ ৰাখিব। আপুনি যদি 38ৰ পিন্ধে কি হ'ব, এয়া 19 ইঞ্চি আছে, 19 ইঞ্চিত ব্লাউজটোৰ পিচটো কাটি ল'ব বা লাইনিংটো কাটি ল'ব, নাইবা পেপাৰ বনাই ল'ব। তাৰপিছত কি কৰিব লাগিব, 19 ইঞ্চিত 19 টুৰা কিমান হ'ব আমাৰ 38। গতিকে 1 ইঞ্চি সকলোৰে সদায় অকণমান বেছি ৰাখিলেও কথা নাই, 1 ইঞ্চিতকৈ দুয়োফালে 1 ইঞ্চি ব্লাউজ পিচটোৰ ছাইড চিলাই, ইফালে 1 ইঞ্চি ছাইড চিলাই ৰাখি দিব। এনেধৰণে ছিষ্টেমটো কটা হয়। এতিয়া আজি মই আপোনালোকক 32 দেখুৱাম। 32 দেখুৱাব লাগিলে আমাৰ 16 দুগুণ 32। এইখিনি আমাৰ একচুৱেল ব্লাউজটোৰ কি হ'ল জোখটো। এইটো জোখতকৈ আমি কি কৰিব লাগিব, এতিয়া 1 ইঞ্চি ইফালে বেছি আৰু ইফালে 1 ইঞ্চি বেছি ৰাখি 32ৰ ব্লাউজ এটা চিলাম। ঠিক তেনেকৈ আপোনালোক আকৌ ৰিপিট কৰিছোঁ। 36ৰ হ'লে 18 ৰাখিব, ব্লাউজ পিচটো এনেধৰণে লাইনিংটো 18লৈকে লৈ যাব। এয়া 18, ইয়াতে 1 ইঞ্চি বেছিকৈ ৰাখিব, ইয়াতে 1 ইঞ্চি বেছিকৈ ৰাখিব। ইয়াত চিলাই কাৰণে অকণমান বেছি হ'লেও আপোনালোকৰ কথা নাই। আৰু সকলোবোৰ ব্লাউজৰ আগৰ ফালে কি থাকে, 15 ইঞ্চি ৰখা হয় আৰু বেক চাইডত কি কৰা হয়, 14 ইঞ্চি ৰখা হয়। মনত ৰাখিব, পিছৰ ফালে 14 আৰু আগৰ ফালে 15। 15টো ইয়াৰ কাৰণে ৰখা হয় কাৰণ ব্ৰা কাটত গুচি যায়। এতিয়া মই দেখুৱাম আপোনালোকক আজি 32 ব্লাউজটো যেনেধৰণে কাটোঁ আমি 36ৰ যেনেকৈ কাটিম, খালি তাত কি হ'ব, অলপ মেজাৰমেণ্টটো ডাঙৰ হয়। এয়া পিঠিৰ ভাগ আৰু এয়া বুকুৰ ভাগ মই একেলগে কাটিবলৈ আপোনালোকক শিকাই দিম। এতিয়া চাব, এনেধৰণে জাপি ল'ব। পেপাৰখনতে দেখুৱাইছোঁ, তাৰপিছত মই কি কৰিম আপোনালোকে চাই থাকিব। এয়া ডিঙিৰ কাৰণে প্ৰথম আপোনালোকে 3 আৰু অকণমান ধৰক হাফ দিলেও কথা নাই, ইয়াত দি দিলোঁ। আৰু ইয়াৰ হাততো 3 ইঞ্চি থাকিল, অকণমান দুইটা মিলি আপোনালোকৰ 6, 3, 3 আৰু এইখিনিৰ পৰা 3, 3 লগ লগাই 6 হ'ব লাগিব। 6তকৈ আপোনালোকে চিলাইত যাবৰ কাৰণে হাফ এটা বেছিকৈ ৰাখি দিব।
দি এতিয়া ডিঙিটোৰ কাৰণে কিমান হ'ব ডিঙিত আমি 32 ইঞ্চিৰ এটা ব্লাউজ কিমান কৰিব লাগিব আমি ডিঙিটোৰ কাৰণে 8 ইঞ্চিয়ে ধৰিলোঁ 8 ইঞ্চি ডিপৰ এটা ডিঙি বনালোঁ আমি এতিয়া ইয়াৰ পৰা থ্ৰী যে ৰাখিছিলোঁ থ্ৰীৰ পৰা এনেধৰণে আপোনালোকে এটা চিন দি ল'ব এটা আঁচ মাৰি ল'ব আপোনালোকৰ যদি চক পেঞ্চিল নাথাকে কি কৰিব কাঠ পেঞ্চিলেৰেও কৰি ল'ব পাৰে এয়া চাওক এনেধৰণে কৰি ল'ব তাৰপিছত ইয়াতে আপোনালোকে টানি দিব এতিয়া আমি হাতৰ কাৰণে ইয়াত যে থ্ৰী ৰাখিছিলোঁ ইয়াৰ পৰা থ্ৰী ৰাখিব 3 ইঞ্চি ৰাখিব ইয়াত আপোনালোকে যদি 3 ইঞ্চি বা ফিটা ইউজ কৰিব নাজানে স্কেল ইউজ কৰিব নাজানে তেতিয়াহ'লে ঘৰত থকা ল'ৰা ছোৱালীবিলাকক সুধি ল'ব পাৰে এইখিনি 3 ইঞ্চি আৰু কেনেধৰণে হৈছে চাই লৈ সিহঁতে শিকাই দিব এটা হাতৰ কাৰণে ইয়াত 3 ইঞ্চি আৰু এইটো হাতৰ ইয়াৰ পৰা 6 ইঞ্চিলৈকে নমাই দিব দি এতিয়া কি কৰিব এই যে 3 ইঞ্চি আমি ৰাখিছিলোঁ 6লৈকে এনেধৰণে ডিঙিটো যেনেকৈ ধৰিছিলোঁ তেনেকৈ দি দিব দি ইয়ালৈকে এনেকৈ জুখি লৈ এনেধৰণে দি দিব এতিয়া আমি কি কৰিব লাগিব এয়া 4 ইঞ্চিৰ পৰা ব্লাউজটো এইখিনিৰ পৰা হাতটো এনেধৰণে হাফ ইঞ্চিত এনেধৰণে লৈ এনেকৈ গুচি যাব ইয়াত দেখিছেনে এনেকৈ লৈ গুচি যাব আৰু ঠিক তেনেকুৱা ডিঙিৰ যদি আপোনালোকে ডিজাইন বনাব বিচাৰে এই ডিজাইন বনাব বিচাৰে আজি মই আপোনালোকক ভি ডিজাইনৰ দেখুৱাম ভি ডিজাইনৰ দেখুৱাব লাগিলে আপোনালোকে যিমান ডিপ দিয়ে এইটো কথা নাই মই ইয়াৰ পৰা এনেধৰণে দেখুৱাই দিছোঁ ইয়াৰ পৰা এনেদৰে কাটিম এতিয়া আৰু ৰাউণ্ডিঙে হ'লে আপোনালোকে এনেধৰণে দি দিব আৰু মই এতিয়া ভি দিম কাৰণে এনেকৈ জোঙাকৈ কাটি দিছোঁ প্ৰথম এয়া এতিয়া ডিঙিটো এনেধৰণে কাটি ল'ব মই এতিয়া ভি ডিজাইনত দিছোঁ আপোনালোকে ৰাউণ্ড ডিজাইন দিলে ৰাউণ্ডত কৰিব মই এই ধৰণে পেপাৰত কৰি দিয়াৰ কথা আছে কাৰণ নতুনবিলাকৰ কাৰণে কৰিছোঁ আৰু যিয়ে অলপ অলপ জানে তেওঁলোকৰ কাৰণে বেছি সহজ হ'ব বুজিবলৈ এয়া হাত অলপ বেছিকৈ ৰাখিব কাৰণ আপোনালোকে তেতিয়া ব্লাউজটো নষ্ট হৈ নাযায় এয়া চাওক এয়া বেক চাইডৰ ডিঙিৰ ডিজাইনটো মই এয়া ভি ডিঙি কৰি দিছোঁ আৰু ৰাউণ্ড ডিঙি কৰিলেও আপোনালোকে ইতিমধ্যে ৰাউণ্ড ডিঙিটো সহজ হ'ব নাজনাসকলৰ কাৰণে এইটোও সহজ হ'ব কোনো কথা নাই মই শিকাই দিম কেনেধৰণে কৰিব লাগে এইটো বেক চাইড এতিয়া এয়া বেক চাইডৰ 14 মানে লাইলিনটো এতিয়া ইউজ কৰি দেখুৱাম আপোনালোকে ডাইৰেক্ট লাইলিন আৰু ব্লাউজ পিচ কাটিবৰ কাৰণে প্ৰথম নকৰিব যদি জানে কৰিব বাৰু নাজানে সকলৰ কাৰণে মই এইটো দেখুৱাইছোঁ ইয়াতে মই 14 ইঞ্চি বেক চাইডৰ কাৰণে কৰি লৈছোঁ আৰু 15 এয়া লাইলিনটো পেপাৰটো যেনেধৰণে কৰি লৈছিলোঁ ব্লাউজ পিচটোৰ লাইলিনটো তেনেধৰণে কৰি লৈছোঁ এতিয়া মই কাটি দেখুৱাম এয়া বেক চাইডৰ কাৰণে আৰু এয়া ফ্ৰণ্ট চাইডৰ কাৰণে যেনেকৈ পেপাৰখন কাটিছিলোঁ এতিয়া এনেধৰণে জাপি ল'ব আপোনালোকে কাৰণ ইয়াতে এনে জাপিলে কি হ'ব 4টা পিচ হ'ব এয়া চাব তাৰপিছত বেক চাইডৰ ডিঙিটো এয়া দেখিছেনে মই বেক চাইডটোৰ এয়া ডিঙিটো ভি ডিজাইনত কাটি উলিয়ালোঁ আৰু এয়া বেক চাইডৰ এয়া ব্লাউজ পিচটো আপোনালোকে এনেধৰণে জাপি ল'ব মই এনেধৰণে জাপি দিছোঁ জাপি লৈ কি কৰিব কাপোৰখনৰ লাইলিনখনত চিন এনেকৈ চিন দি ল'ব এয়া মই চিন দি লৈছিলোঁ এনেধৰণে চিন দি ল'ব চিন দি লৈ চাইডে চাইডে চিন দিলে আপোনালোকে কাটিব তেতিয়া নষ্ট নহয় যে চাব এতিয়া মই কাটি দেখুৱাম এয়া মই হাতটো এনেধৰণে চিন দি লোৱা এই ধৰণে কাটিলোঁ চিন দি লৈ আপোনালোকে এনেকৈ চিন দি লৈ কাটি যাব এয়া বেক চাইডৰ ডিঙিৰ ডিজাইনটো বনাই ল'লোঁ এতিয়া মই ব্লাউজ পিচৰ ওপৰত এইটো পাতি লৈ আপোনালোকক কাটি দেখুৱাম এয়া ব্লাউজ পিচটো আৰু এইটো হোৱাইট কটনৰ ওপৰত পেৰট কালাৰৰ কটন মাৰি দিছিলোঁ আৰু ঘৰতে বোৱা এইটো আজি আপোনালোকে এইটোৰে মই আপোনালোকক ব্লাউজ চিলাম কাৰণ আমাৰ পূজাত পিন্ধিবৰ কাৰণে ইয়াক লাগিব সেইকাৰণে মই আপোনালোকক দেখুওৱা হ'ল আৰু মই নিজেও এইটো চিলাই পিন্ধা হ'ল এতিয়া লাইলিনৰ যিটো পিচ মই কাটি লৈছিলোঁ বেক চাইডৰ কাৰণে এতিয়া ব্লাউজ পিচটো তেনেধৰণে জাপি লৈ কাটি দিম আপোনালোকে চাইডে চাইডে এনেকৈ চিন দি ল'ব লৈ কাটি যাব এয়া আপোনালোকৰ লাইলিনৰ লগত এনেধৰণে হাতৰ পিচটো কাটি ল'ব এয়া আছিল বেক চাইডৰ ডিঙিৰ ভি
কিন্তু আমিতো ফ্ৰণ্ট ছাইডত তেনেকুৱাকৈ ৰাখিব নোৱাৰোঁ। ইয়াৰ পৰা মই ৰাউণ্ড কৰি দেখুৱাম আপোনালোকক। এই যেনেধৰণে এনেকুৱাকৈ চিন দি কৰি লৈছিলোঁ, ইয়াত দেখিছেনে? মই এতিয়া চিন দি ইয়াৰ পৰা ৰাউণ্ড কৰি ইয়ালৈকে লৈ যাম আৰু কাটি দেখুৱাম। এয়া বেক চাইডৰ ভি ডিঙিটো কাটি মই ফ্ৰণ্ট ছাইডৰ কাৰণে ৰাউণ্ড বনালোঁ। একেলগে কাটিব পাৰি, ভি কৰিয়ে কাটিব পাৰি। পিছত আপোনালোকে ফ্ৰণ্ট ছাইডটো নিজৰ মতে এনেকৈ ৰাউণ্ড কৰি কাটি দিব। এতিয়া ফ্ৰণ্ট ছাইডৰ ডিঙিটো লাইলিনটোৰ লগত এনেধৰণে কাটি ল'ব। ইয়াৰ হাতটো এনেধৰণে কাটি ল'ব। ইয়াৰ ব্ৰা কাটৰ কাৰণে লাইনিং পিচটো আৰু ব্লাউজৰ পিচটো একেলগে আছে। আপোনালোকে যিসকলে ভয় কৰে এইসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু ইয়াতে 3 ইঞ্চিলৈকে ব্ৰা কাটটো এনেধৰণে ল'ব। লৈ ইয়াতে পুনৰ 3 ইঞ্চিলৈকে চিন দি ল'ব। 3 আপলৈকে চিন দি ল'ব। 3.5লৈকে চিন দি ল'ব। লৈ আপোনালোকে কি কৰিব, এইধৰণে ৰাউণ্ড কৰি দিব। ব্ৰা কাটৰ কাৰণে আপোনালোকে এইখিনি ঠাই এনেধৰণেও দিব পাৰে আৰু ইয়াতে এনেকুৱা কোণীয়াকৈও দিব পাৰে বা এনেকৈ কাটি দিব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব মই দেখুৱাই থাকিম। এয়া ব্ৰা কাটৰ ফ্ৰণ্টৰ এটা পিচ কাটি উলিয়ালোঁ আৰু নেক্সটখিনি কাটি দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব। এতিয়া এইখিনিত 6 ইঞ্চি আছে, ইয়াতে মই কাটি দিম। আপোনালোকে এনেধৰণে ব্ৰা কাটৰ কাৰণে পিচবিলাক উলিয়াই ল'ব। আপোনাৰ নিজৰ কিছুমান বুদ্ধিমতেও কাটিব পাৰে, কোনো কথা নাই, মিলালেই হ'ল। ইয়াত আপোনালোকে চাব দেই, যেতিয়া আমি ব্লাউজটো কাটোঁ ব্ৰা কাটৰ এই ফ্ৰণ্টৰ পিচটো সদায় সৰু হয়। সেইকাৰণে আগতে মই ভিডিঅ'ত দেখুৱাইছোঁ, আপোনালোকে অলপ ডাঙৰ কৰি জোখত কাটি ল'ব, তেতিয়া দেখিবলৈ ভাল হয় ব্ৰা কাটটো। এনেধৰণে যিটো কাটোতে ওলাইছিলে এই পিচটোৰ চাইডে চাইডে ডাঙৰকৈ কাটি ল'ব। ডাঙৰকৈ কাটি ল'লে আপোনালোকে দেখিব যে ব্ৰা কাটটো ধুনীয়া দেখা হ'ব। যদি এইটো পিচেৰে আপুনি চিলাই ব্লাউজটো অৰিজিনেল পিচটো দি তেতিয়া ভাল নহ'ব। কিন্তু সেইকাৰণে আমি ডাঙৰকৈ এটা পিচ এনেধৰণে চাইডে চাইডে কাটি ল'ব। এয়া দেখিছেনে, মই লাইলিনটোত কাটি দেখুৱাইছোঁ। ব্লাউজ পিচ এটা কাটোতে সদায় কাপোৰ থাকেই আমাৰ, সেইকাৰণে আমি এক্সট্ৰাকৈ এনেকৈ ব্ৰা কাটটো ডাঙৰ কৰিবৰ কাৰণে আপোনালোকে বিচাৰি ল'ব ক'ত ডাঙৰ এটা পিচ ওলাইছে। এয়া মই লাইলিনতে দেখুৱাইছোঁ, এনেধৰণে কাটি ল'ব। এইটো সৰু আৰু এইটো ডাঙৰ, এইটো কৰিলে আপোনালোকৰ ভাল দেখা হ'ব। আৰু যিটো কাটোতে ওলাইছিল, ব্লাউজটো কাটোতে যিটো ওলাইছিল, সেইটোৰে কিন্তু ব্ৰা কাটটো ভাল দেখা নহয়। এয়া দুয়োটা হাতৰ কাৰণে এনেধৰণে দুটা পিচ আপোনালোকে লাইলিন কৰি ল'ব আৰু ব্লাউজৰ পিচটো এনেধৰণে দুটা কৰি কাটি ল'ব। লৈ এনেধৰণে জাপি দিব। জাপি দি আপোনালোকে চিন দি ল'ব, লৈ কাটি দিব। এতিয়া হাতৰ পিচটো আপোনালোকে এনেধৰণে আনিব। মই যেনেধৰণে আনিছোঁ এইখিনিত অলপমান বেছি ডিপ কৰি দিব, তাৰপিছত এনেকৈ দিব। যদি আপোনালোকে এইটো এনেধৰণে কাটে নহয়, এনেদৰে যদি কাটে, ইয়াত এটা আমাৰ চিলোৱাৰ পিছত কোচ এটা আহি যায়, মানে এইখিনি কাপোৰ জমা হৈ থাকে ইয়াতে অলপমান। সেইকাৰণে আমি সদায় হাতৰ পিচটো এনেধৰণে কাটিব, যাতে এইখিনিলৈকে ডিপ হৈ যায় আৰু এইখিনি এনেধৰণে প্লেন হয়। তাৰপিছত কাটি দিব, দেখিব আপোনালোকৰ হাতটো ধুনীয়া হ'ব। অলপমান দূৰৰ পৰা কাটিব, কাৰণ চিলাই থাকিব। এইটো চুটি হাত, বেছি দীঘল হাত নহয়। আপোনালোকৰ দীঘল হাত হ'লে দীঘলকৈ কাটি ল'ব। এইবিলাক ব্ৰা কাটৰ পিচ এইবিলাক এনেধৰণে চিলাই কৰি দিম। আপোনালোকে এনেধৰণে চিলাই কৰিব, একো টান কথা নহয়। এনেকৈ মিলাই ল'ব। ইয়াত দেখিছেনে কি ধুনীয়াকৈ মিলিছে, কোণাই এনেকৈ মিলাই চিলাই দিব। আৰু এইটো বেলপাত তলত লগাই দিব পিছত। আৰু ইয়াৰ ফ্ৰণ্টৰ ছাইডটো, ইয়াৰ হাত আৰু ইয়াৰ পিঠি, এইবিলাক আটাইবোৰ লগ লগাই আপোনালোকে ধুনীয়াকৈ মিলাই চিলাব। ব্লাউজ চিলাবৰ কাৰণে কোনো টান কথা নহয়। আপোনালোকে এবাৰ বা দুবাৰ চিলালে এটা দুটা ব্লাউজ দেখিব যে ব্লাউজ চিলোৱা এটা সহজ হৈ পৰিব। সেইকাৰণে মই পূজা অহাৰ কাৰণে আপোনালোকক এনেধৰণে ব্লাউজ চিলাবৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ। এয়া পিঠিৰ ভাগটো মই এতিয়া লাইলিন লগত চিলাই দেখুৱাম। আৰু লৰচৰ নহ'বৰ কাৰণে এয়া ওজন পিন দি দিছোঁ, আপোনালোকে দি দিব পাৰে। হয়তো লৰচৰ হ'ব পাৰে, আৰু নহয়ে লৰচৰ, তথাপিতো আপোনালোকে ভাবি ল'ব লৰচৰ হ'ব পাৰে। এতিয়া লাইলিনটোৰ লগত এনেধৰণে চিলাই দিব।
আপোনালোকে লাইলিন পিচটো এনেধৰণে লৈ উঠি পিছৰ ফালে আপোনালোকে কি কৰিব, যিফালে চিলাই থাকে অকণমান এনেধৰণে কাটি দিব, তেতিয়াহে ঘূৰাই দিলে কি নহয়, অসুবিধা নহয়। এনেদৰে লাইনিং পিচটো ঘূৰাই দিলে আপোনালোকে ইয়াতে ডিঙিৰ পট্টি লগাব নালাগে, ওপৰৰ পৰা এনেকৈ চিলাই মাৰি দিলে হ'ব। কাৰণ ডিঙিৰ পট্টি লগালে অলপ অসুবিধা আহে, কিছুমানে ব্লাউজটো চিলাব নাজানে, নতুন মানুহৰ কাৰণে এইটো বেছি সহজ উপায়, লাইনিং পিচটো ঘূৰাই দিলে। এয়া আপোনালোকে ডিঙিৰ পট্টি লগালে যেনেধৰণে কোচ লগাৰ সম্ভাৱনা থাকে, কিন্তু লাইনিং পিচটো লগাই উঠি যদি আপোনালোকে এনেকৈ ঘূৰাই দিয়ে তলৰ ফালে, ধুনীয়াকৈ যি চাইজত কাটিছে তেনেকুৱা ধৰণে আপোনালোকৰ ডিজাইনটো ওলাই পৰিব। এনেদৰে আপোনালোকে চাইডে চাইডে চিলাবলৈ নাপাহৰিব, চিলাব পাহৰিলে কিন্তু ব্লাউজ পিচটো আপোনালোকৰ কাৰণে অসুবিধা হৈ পৰিব, চিলাব নোৱাৰিব। এতিয়া পিঠি চিলাই কাৰণে ব্লাউজ পিচটো এইটো বেক চাইডে বাৰু, বেক চাইডটো এনেধৰণে ভাঁজ দি ল'ব, লৈ ইয়াৰে পোনে পোনে আপোনাৰ য'ত আমি কাটিছিলোঁ ইয়াৰ পোনে পোনে এইখিনিত চিন দি ল'ব। এয়া এইটো প্লেনটো এনে পোনে পোনে চিন দি ল'ব, চিন দি লৈ ইয়াতো চিলাইটো মাৰি দিব। ইয়াৰ পিঠি চিলাই মাৰি ল'লোঁ। ইয়াত চাব দেই, ফ্ৰণ্ট চাইডৰ যিটো ব্ৰা কাট এনেধৰণে আপোনালোকে সুন্দৰকৈ কাটি চিলাই ল'ব, আৰু কাটোতে এইটো মিলিয়ে যাব, মিলাই ল'ব। এতিয়া এনেধৰণে মাজতে ভাঁজ দি ল'ব আৰু চিলাব। এয়া ব্ৰা কাটৰ পিচকেইটা যোৰা মানে লগ লগাই দিলোঁ, আপোনালোকে এনেধৰণে লগ লগাই দিব চিলাইটো মাৰি, তেতিয়া দেখিব এটা ধুনীয়া ব্ৰা কাটটো আপোনালোকৰ হৈ পৰিব। এয়া ব্ৰা কাট দুটা হৈ গ'ল দুয়োটা চাইডৰ। এয়া আজি মই এইটো আমি নিজ হাতেৰে বোৱা শালৰ কটনৰ ব্লাউজৰ এটা পিচ আছিল, আপোনালোককো দেখুৱালোঁ, শিকালোঁ, আৰু লগতে মই নিজেও পিন্ধিবৰ কাৰণে চিলালোঁ। আৰু ব্লাউজটো চাই আপোনালোকে কেনেকৈ চিলাব পাৰি এনেধৰণে চেষ্টা কৰিব। আপোনালোকক মই আজি এটা ব্লাউজ চিলাবৰ কাৰণে 3টা পদ্ধতি ল'লোঁ। প্ৰথম পেপাৰ কাটিং কৰিলোঁ, তাৰপিছত লাইনিং কৰিলোঁ, তাৰপিছত ব্লাউজ পিচটো। কিয় জানেনে, আপোনালোকে কেতিয়াবা হয়তো ব্লাউজ পিচটো নষ্ট হ'ব, নাইবা লাইনিংটো নষ্ট হ'ব, নাইবা আপোনালোকে পেপাৰখন ভালদৰে যদি কাটি নলয় গোটেইখিনি বস্তুৱেই বেয়া হ'ব। জুখি মই যেনেধৰণে আপোনালোকক দেখুৱাইছোঁ 32 চাইজৰ ব্লাউজটো, তেনেধৰণে পেপাৰ কাটিং কৰি ল'ব, তাৰপিছত লাইনিং কাটিব, তাৰপিছত ব্লাউজটো কৰিব। লাহে লাহে যেতিয়া আপোনালোকে পাৰা হ'বগৈ, তেতিয়া জনা হ'ব, তেতিয়া আপোনালোকে একেবাৰতে কৰিবলৈ পাৰিব। আমি তেনেধৰণে কৰোঁ, কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে মই এনেধৰণে বহুত কষ্ট কৰিছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে বা কেনে পালে নাজানো, আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ।